গোটেই পৃথিৱীখনত বহুতো বিস্ময়কৰ ঘটনা বা তথ্য লুকাই আছে। বন্ধুসকল, আমাৰ ভাৰততো তেনেকুৱা কিছুমান বিস্ময়কৰ ঘটনা বা তথ্য বহুদিনৰ পৰা লুকাই আছে। ভাৰতীয় হিচাপে আমি সেইবোৰ জনাটো অতিকে প্ৰয়োজনীয়। ভাৰতবৰ্ষ এখন ধৰ্মাৱলম্বী গণতান্ত্ৰিক দেশ। এই দেশত পুৰণি দিনৰ পৰাই বহুতো নজনা নুশুনা ঘটনা লুকাই আছে। এনেকুৱা কিছুমান ফেক্ট আজিৰ ভিডিঅ'টোত চাবলৈ পাব। ফেক্ট নাম্বাৰ 1, পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি জনবসতিপূৰ্ণ চহৰ। হয় বন্ধুসকল, আমাৰ এই ভাৰতবৰ্ষতে পৃথিৱীৰ ভিতৰতে পুৰণি জনবসতিপূৰ্ণ চহৰ আছে। বাৰাণসী নামৰ চহৰখন পৃথিৱীৰ আটাইতকৈ পুৰণি জনবসতিপূৰ্ণ চহৰ। প্ৰায় 500 খ্ৰীষ্টপূৰ্বত ভগৱান বুদ্ধই এই ঠাইডোখৰ দৰ্শন কৰিছিল। তেতিয়া বাৰাণসীক দ্য এনচিয়েণ্ট চিটি হিচাপে জনাজাত আছিল। আধুনিক বিজ্ঞানৰ মতে বাৰাণসী চহৰখন প্ৰায় 3000 বছৰ আগতে স্থাপিত হৈছিল। ফেক্ট নাম্বাৰ 2, ইংৰাজী কোৱা মানুহৰ ক্ষেত্ৰত দ্বিতীয় স্থান। হয় বন্ধুসকল, ভাৰতবৰ্ষই হৈছে সেইখন দেশ যিখন দেশে ইংৰাজী কোৱা মানুহৰ সংখ্যাত আমেৰিকাৰ পিছত পৃথিৱীৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰি আছে। ভাৰতবৰ্ষত প্ৰায় 125 মিলিয়ন মানুহে ইংৰাজী ভাষা ক'ব পাৰে। ভাৰতত 22টা চৰকাৰী ভাষাৰ ভিতৰত ইংৰাজী ভাষাও এটা অন্যতম। ফেক্ট নাম্বাৰ 3, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ মছলা বজাৰ। দিল্লীৰ খাৰী বাউলীয়ে হ'ল পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ মছলা বজাৰ। বৰ্তমান সময়ত খাৰী বাউলী কেৱল মাত্ৰ মছলা বজাৰে নহয়, ইয়ালৈ প্ৰত্যেক বছৰে বহুতো পৰ্যটন আহে দৰ্শন কৰিবলৈ। এই বজাৰখন প্ৰায় 400 বছৰ পুৰণি। আচৰিত কথা যে গোটেই পৃথিৱীত ব্যৱহাৰ হোৱা মছলাৰ 70% কেৱল ভাৰতৰ পৰাই ৰপ্তানি হয়। এইখিনিতে কওঁ যে ভিডিঅ'টো চাই ভাল পাই আছে যদি ভিডিঅ'টো লাইক কৰিবলৈ একদমেই নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফেক্ট নাম্বাৰ 4, কুম্ভ মেলা মহোৎসৱ। পৃথিৱীৰ ভিতৰতে এটা ডাঙৰ মহোৎসৱ এইখন ভাৰতবৰ্ষতে হয়। প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে এই মহোৎসৱ পতা হয়। 2016 চনত প্ৰায় 30 মিলিয়ন বা 3 কোটি মানুহে চাব আহিছিল আৰু 2013 চনত প্ৰায় 10 কোটি দৰ্শনাৰ্থী ইয়ালৈ আহিছিল। এটা আচৰিত কথা এই যে এই কুম্ভ মেলা মহাকাশৰ পৰা দেখা পোৱা যায়। ফেক্ট নাম্বাৰ 5, নিৰামিষ ভোজী। প্ৰাচীন ভাৰতৰ পৰাই নিৰামিষ ভোজীৰ এটা সংযোগ চলি আহিছে। পৃথিৱীৰ নিৰামিষ ভোজীৰ প্ৰায় 70% ভাৰতবৰ্ষতেই আছে। ফেক্ট নাম্বাৰ 6, ভাৰতীয় ৰেল সেৱা বা ইণ্ডিয়ান ৰেলৱেজ পৃথিৱীৰ ভিতৰত 4ৰ্থতম ৰেল নেটৱৰ্ক আৰু এই ৰেল বিভাগত 1.6 মিলিয়ন বা 16 লাখ মানুহে কাম কৰে। ইয়াৰ নেক্সট যিটো ফেক্ট আছে সেই ফেক্টটো জানিলে হয়তো আপুনি গৌৰৱান্বিত হ'ব যে আমি ভাৰতবৰ্ষত জীয়াই আছোঁ। গতিকে ফেক্টটো শুনক। ফেক্ট নাম্বাৰ 7, ভাৰতীয় ৰেল সেৱাত প্ৰতিদিনে প্ৰায় 25 মিলিয়ন মানুহে যাত্ৰা কৰে। সঁচাকৈ বহুত ডাঙৰ সংখ্যা। ৱাও, ইনক্ৰেডিবল ইণ্ডিয়া। ফেক্ট নাম্বাৰ 8, US-ৰ মুঠ জনসাধাৰণতকৈ বেছি ভাৰতবৰ্ষৰ জনসাধাৰণে ইণ্টাৰনেট ব্যৱহাৰ কৰে। গতিকে এইখিনি ইণ্টাৰনেট আপোনালোকে সৎ কামত ব্যৱহাৰ কৰিব। ফেক্ট নাম্বাৰ 9, পৃথিৱীৰ ভিতৰতে ফাষ্টেষ্ট গ্ৰ'য়িং টেলিকম মাৰ্কেট আৰু কম দামত কলিং এইখন ভাৰতবৰ্ষতে আছে। গতিকে বন্ধুবৰ্গ, আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত নিশ্চয় জনাবচোন আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কৰিব আৰু ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি কলা কৰি ঘণ্টা বটনটো টিপি দিব। গতিকে বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।